ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে তোমালোকৰ হাফ ইয়াৰলি এক্সামত অৰ্থাৎ ছমহীয়া পৰীক্ষাত আহিবলগীয়া প্ৰশস্তি কবিতাটোৰ বিষয়ে অলপ বুজাবলৈ লৈছোঁ। প্ৰশস্তি মানে হৈছে গুণানুকীৰ্তন কৰা অৰ্থাৎ গুণ গোৱা, ঠিক আছে। প্ৰশস্তি মানে হৈছে গুণানুকীৰ্তন কৰা, কাৰোবাক গুণ গোৱা। আৰু আমাৰ ইয়াত এই কবিতাটোৰ কবিজনৰ নাম হৈছে ৰঘুনাথ চৌধুৰী, ঠিক আছে। কবিজনৰ নাম ৰঘুনাথ চৌধুৰী। প্ৰথম চৌটো কৰে চৌ দন্ত্য ধাতাকাৰে ধা ৰধিকাৰী চৌধুৰী। খুব এটা প্ৰশ্ন অহা দেখা যায়, প্ৰশস্তি কবিতাটোৰ কবিজনৰ নাম কি? ৰঘুনাথ চৌধুৰী। এইটো মনত ৰাখিবা, ঠিক আছে। এতিয়া মই অলপ বুজাই দিছোঁ। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা। উষা মানে হৈছে সূৰ্য, উষা মানে কি? সূৰ্য। আৰু কুমকুম, কুমকুম মানে প্ৰসাধন সামগ্ৰী। প্ৰসাধন মানে আমি যিবিলাক সামগ্ৰী একচুৱেলি ব্যৱহাৰ কৰোঁ ষ্টাইলৰ কাৰণে, প্ৰসাধন সামগ্ৰী বস্তু। ৰাগে ৰঞ্জিলে, ৰঞ্জিলে মানে ৰচনা কৰিলে। বসুধা মানে পৃথিৱী, বসুধা মানে হৈছে পৃথিৱী ধৰা। দশোদিশ উদ্ভাসিত কৰি, গোটেই 10টা দিশ মানে কি কৰিলে? উজ্বলাই তুলিলে। উষাৰ কুমকুম ৰাগে মানে ৰাতিপুৱা বেলি ওলোৱাৰ লগে লগে চাৰিওফালে পোহৰাই তোলে নে নুতুলে? ঠিক আছে। নৱ কিশলয় ল'লে চামৰ ধুলাই। নৱ কিশলয়, কিশলয় মানে হৈছে কুঁহিপাত। কুঁহিপাত চিনি পোৱা নাই? প্ৰথম যেতিয়া গছৰ পাত ওলায়, কুঁহি সৰু সৰু পাতটো এইটো কুঁহিপাত বুলি কয়। কিশলয় ল'লে মানে হৈছে কুঁহিপাত, কুঁহিপাত। চামৰ ধুলাই, চামৰ মানে সুগৰি পহু। সুগৰি পহু ৰাতিপুৱা দৌৰি যাওঁতে তাৰ নেজত যেতিয়া ধূলি লাগে, সেই ধূলিখিনিয়ে চামৰ ধুলাই প্ৰকৃতিক আনিলে সাদৰি। প্ৰকৃতিক মানে আমাৰ নেচাৰ, আমাৰ গোটেই পৃথিৱীখনক সজাই তুলিলে, ঠিক আছে। কবি চিত্ৰহাৰী যত ফুল্ল কুসুমৰ। ফুল্ল মানে ফুলি উঠা। ৰাতিপুৱা হোৱাৰ লগে লগে চব ফুলে কি হয়? ফুলি উঠে, হয় নাই? ফুল্ল কুসুম, কুসুম মানে ফুল। কবি চিত্ৰহাৰী, কবি কৈছে চিত্ৰহাৰী, চিত্ৰকৰ তেওঁ ফুল্ল কুসুমৰ যিমান ফুল ফুলি আছে, এই ফুলি থকা ফুলবোৰ আনন্দত প্ৰাণ তলমল। আনন্দ, ইমানেই আনন্দ লাগিছে ৰাতিপুৱা হোৱাৰ লগে লগে চাৰিওফালে ফুলবিলাক ফুলি উঠিছে, হয় নাই? মন্দিৰৰ উপেক্ষী ৰবাব ফুলেও, মন্দিৰৰ কি ফুল? ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল। আৰু সেই মন্দিৰৰ ওচৰত থকা ৰবাব ফুলেও প্ৰেম পৰিমল যাচি দিছে। উঠে তৰু হিৰে হিৰে বন বিহংগৰ। উঠে তৰু, তৰু মানে গছ লতা। হিৰে হিৰে, প্ৰতিটো হিৰে হিৰে, হীৰা হীৰাই। বন বিহংগৰ মানে বনৰীয়া চৰাই। বন বিহং মানে হৈছে চৰাই পক্ষী, ঠিক আছে। বিহং মানে হৈছে চৰাই। ছন্দ ভৰা সুমধুৰ টান, ছন্দৰে ভৰা সুমধুৰ টান গান, ঠিক আছে। চৰাই চিৰিকটিবিলাকেও ৰাতিপুৱা হোৱাৰ লগে লগে কি কৰিছে? গীত জুৰিছে, চিঞৰিছে। জল স্থল অন্তৰীক্ষ সকলোতে যেন। জল মানে হৈছে পানী, স্থল মানে হৈছে মাটি, অন্তৰীক্ষ মানে হৈছে আকাশ। জল স্থল অন্তৰীক্ষ অৰ্থাৎ মাটি, পানী আৰু আকাশ সকলোতে যেন দেৱতাৰ মহা অভিযান। সকলোবিলাকতে যেন ভগৱানে ঘূৰি ফুৰিছে, ঠিক আছে। কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ। কৰি দীৰ্ণ জৰাজীৰ্ণ, আমাৰ যিমান দুখ কষ্ট আছিলে পুঞ্জীভূত ক্লেদ। ক্লেদ মানে লেতেৰা মলযুক্ত পানী, ক্লেদ মানে লেতেৰা মলযুক্ত পানী। ক্লেদ শেষ হ'ল মহাকাল ৰাতি, মানে ৰাতি। আমি ৰাতিটো কি বুলি কোৱা? অন্ধকাৰতে যিবোৰ কাম হয় নাই? ৰাতিয়ে বেয়া বেয়া কামবোৰ হয়। ৰাতি হ'লে আমাৰ ভয় লাগে, ঠিক আছে। শেষ হ'ল, কি হ'ল? কাল ৰাতি শেষ হ'ল। উঠা সেই ঋতিক ধ্যানী অমিতৰ পুত্ৰ। ঋতিক ধ্যানী মানে পুৰোহিত। অমিতৰ পুত্ৰ বুলি তুলনা কৰিছে, ঠিক আছে। উঠা যত মুক্তি পথযাত্ৰী। আমি ৰাতিপুৱা হোৱাৰ লগে লগে নিজৰ নিজ নিজ কামত আমি আগবাঢ়িব লাগে, আৰু সেইকাৰণে সকলোকে উঠিবৰ কাৰণে আহ্বান জনাইছে। মোহন কৃষক বেণু অনাহত ছন্দে গায় মহামহিমৰ গান। মোহন কৃষক বেণু, মোহন বেণু, বেণু মানে হৈছে বাঁহী, বংশী, ঠিক আছে। কৃষক বেণু, কৃষক বাঁহেৰে বনোৱা বেণুৰ গায় মহামহিমৰ গান। সকলোৱে মিলা প্ৰীতিৰ গান গায়। মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ সুন্দৰ কৰা ৰূপ। মোহ, আমাৰ যিমান মোহ মায়া আছে, তন্দ্ৰালস যিমান ভাগৰ যুগৰ আছে, তেজি এৰি উঠা ভক্তবৃন্দ সকলো ভক্তকে উঠিবলৈ কৈছে। সুন্দৰ কৰা ৰূপ, সুন্দৰ মানে হৈছে ভগৱান, ভগৱানৰ ৰূপ ধ্যান কৰিব কৈছে। আচলতে ভগৱানে আমাৰ পৃথিৱীখন সৰ্জন কৰিছে, হয় নাই? ইমান ধুনীয়াকৈ পৰ্বত পাহাৰ নদী
জান জুৰি সকলোবিলাক কাৰ সৃষ্টি ভগৱানৰ। এই কবিতাটোৰ মাজেৰে কবিতাটোৰ মাজেৰে কবি ৰঘুনাথ চৌধুৰীদেৱে সুন্দৰ বুলি ভগৱানকে কৈছে। সুন্দৰ মানে এই সকলো গোটেইখিনি বৰ্ণনাৰ মাজেৰে ভগৱানৰে বৰ্ণনা গাইছে, ভগৱানে গুণগান কৰিছে। আমি আগতে পাৰিছোঁ প্ৰশস্তি শব্দ অৰ্থ হৈছে গুণানুকীৰ্তন। ঠিক আছে, এইখিনি ভালদৰে চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। এইটো হাফ ইয়াৰলি এক্সামত আহে আৰু প্ৰশস্তি কবিতাৰ মূল ভাৱ সেইটোও আহে, মই পাছত তোমালোকক দিম। ঠিক আছে।